গেলি বহুত মানে যদিও আমি খুব সোশ্যাল হৈ গৈছো ইন ওয়েজ যে সোশ্যাল মিডিয়াত সব ইমান কানেক্টেড ডেইলি ষ্টৰিজ দিও বাট দেন কোনোৱে নিজৰ একচুয়াল ষ্টৰিটো শ্বেয়াৰ নকৰে সো হেতুৰ কথা কি কোৱা কিয় ভাবা হেনেকুৱা হৈ আছে আৰু তুমি নিজে কিছুমান এনেকুৱা নিজৰ ক্ষেত্ৰত চেঞ্জেছ এডপ্ট কৰিছা কাৰণ মই দেখিলো এইমাত্ৰ নীলপল দাহতৰ লগত বা তোমালোকৰ যোনটো ইয়াৰে সাৰ্কেল বিৰাট ক্লোজ আৰু তাতে গম পাই বহুত কথা তোমালোকে শ্বেয়াৰ কৰা বহুতে হেতু স্পেচ নাপায় খুব অকলশৰীয়া হৈ যায় ৰাইট স্পেশালি এনেকুৱা এটা প্লেছত ন য'ত মানে ইমান বেছি কম্পিটিশ্যন বা ইয়াত ইমান মানে মানুহে নিজক লৈ ব্যস্ত ইয়াত মানে কথা পতা মানুহ তেনেকে খুব কম পোৱা যায় তো সেইটো কাৰণে মানে লাগিলে দুজন তিনিজনেই ফ্ৰেণ্ডছ থাকক লাইফত কিন্তু মানে এনেকুৱা ফ্ৰেণ্ডছ থাকিব লাগে আই ফিল মানে 10 জনক ফ্ৰেণ্ডছ বনাব নালাগে যে 10 জনৰ লগত পাৰ্টি কৰিছো কিবা কৰিছো কিন্তু তাৰে 10 জনৰ মাজত যদি দুজনো তোমাৰ ওচৰত থাকে বা এজনো থাকে যাৰ লগত ইউ ক্যান এট লিষ্ট হ্যাভ এ কনভাৰসেশন ইউ ক্যান টক তেতিয়া হলেও